বন্ধুসকল, মই ৰবিউল ইছলাম সেলিম আপোনালোকক স্বাগতম জনাইছোঁ। 2018 বৰ্ষৰ গুণোৎসৱ ইতিমধ্যে আৰম্ভ হৈছে দুটা পৰ্যায়ত। প্ৰথম পৰ্যায় শেষ হৈছে আৰু দ্বিতীয় পৰ্যায় অহা 31 অক্টোবৰৰ পৰা আৰম্ভ হ'ব। গুণোৎসৱৰ যি মূল্যায়ন, সেই মূল্যায়ন প্ৰক্ৰিয়াৰ এটা গুৰুত্বপূৰ্ণ অংশ হৈছে ষ্টুডেণ্ট ইভ্যালুৱেশ্যন, অৰ্থাৎ ছাত্ৰ-ছাত্ৰীৰ যি মূল্যায়ন। ছাত্ৰ-ছাত্ৰীৰ মূল্যায়নৰ ক্ষেত্ৰত ষষ্ঠ শ্ৰেণীৰ পৰা ক্লাছ 6ৰ পৰা ক্লাছ 9লৈকে প্ৰতিজন ছাত্ৰই 100 নম্বৰৰ পৰীক্ষা বহিব লাগিব। তেওঁলোকে 100টা MCQ মাল্টিপল চইচ কুৱেশ্যনৰ এনচাৰ কৰিব লাগিব। তাৰ কাৰণে এই ফৰ্মটোত তেওঁলোকে এই উত্তৰপত্ৰত তেওঁলোকে 100টা প্ৰশ্নৰ উত্তৰ লিখিব লাগিব মানে ক'লা কৰিব লাগিব। এয়া চাওক ষ্টুডেণ্ট ইভ্যালুৱেশ্যন ফৰ্ম। এই ফৰ্মটোত ষ্টুডেণ্টসকলে ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে শিক্ষকসকলে নিশ্চিতভাৱে আগতীয়াকৈ এই বিষয়ে পৰামৰ্শ নিশ্চিতভাৱেই দিছে প্ৰতিখন বিদ্যালয়ৰ শিক্ষকসকলে। এই সম্পৰ্কে কিছু কথা ক'ব বিচাৰিছোঁ যে এই যিটো ষ্টুডেণ্ট ইভ্যালুৱেশ্যন ফৰ্ম, যিটো ছাত্ৰ-ছাত্ৰীসকলে 100টা প্ৰশ্নৰ উত্তৰ ইয়াত কৰিব লাগিব, উত্তৰপত্ৰ, ইয়াতে বহুতো ছাত্ৰই দেখা যায় যে ইয়াতে ওপৰত দিয়া ধৰণে কুৱেশ্যন বুকলেট ছিৰিজ এইটো বহুতেই ছাত্ৰ-ছাত্ৰীয়ে হয়তো বুজি নাপায়, নাইবা অগোচৰে এইটো বাদ ৰৈ যায়, কেতিয়াবা ইয়াত হয়তো ক'লা কৰা নহয়। সেয়েহে শিক্ষক-শিক্ষয়িত্ৰীসকলে এইটো ক্ষেত্ৰত গুৰুত্ব দিব লাগিব যে কুৱেশ্যন বুকলেট ছিৰিজটো A, ছিৰিজ B নে ছিৰিজ C সেইটো ইয়াতে ক'লা কৰি দিব লাগিব। আৰু লগে লগে সোঁফালে দেখা গৈছে যে ডে 1, ডে 2, ডে 3, অৰ্থাৎ বহিৰ্মূল্যায়নৰ যি 3 দিন বহিৰ্মূল্যায়ন হ'ব, তাৰে ভিতৰত প্ৰথম দিন, দ্বিতীয় দিন নে তৃতীয় দিন, অৰ্থাৎ অহা 31 অক্টোবৰৰ পৰা যি গুণোৎসৱ আৰম্ভ হ'ব 3 নৱেম্বৰ তাৰিখলৈকে, 31 অক্টোবৰ তাৰিখটো যিহেতু স্ব-মূল্যায়ন হ'ব, তাৰ পৰৱৰ্তী 1, 2 আৰু 3 নৱেম্বৰ হ'ব বহিৰ্মূল্যায়ন। যদি কোনোবা এখন বিদ্যালয়ত যদি 1 তাৰিখে অৰ্থাৎ নৱেম্বৰ মাহৰ 1 তাৰিখে পৰীক্ষা অনুষ্ঠিত হয়, বহিৰ্মূল্যায়ন হয়, তেন্তে ইয়াতে ডে 1ত ক'লা কৰিব লাগিব। যদি দ্বিতীয় দিন হয় অৰ্থাৎ নৱেম্বৰৰ 2 তাৰিখে হয়, তেন্তে ইয়াত ডে 2 ক'লা কৰিব। আৰু যদি তৃতীয় দিন অৰ্থাৎ নৱেম্বৰ মাহৰ 3 তাৰিখে হয় বহিৰ্মূল্যায়ন পৰীক্ষা, তেন্তে ডে 3ত ক'লা কৰিব লাগিব। আৰু এইটো ষ্টুডেণ্ট ইভ্যালুৱেশ্যন ফৰ্মৰ সকলোবিলাক প্ৰিণ্ট থাকে। জিলা, ব্লক, ক্লাষ্টাৰ, স্কুলৰ নাম, ছাত্ৰৰ নাম, ষ্টুডেণ্ট ID নম্বৰ, এইবিলাক সকলো প্ৰিণ্ট থাকে। ইয়াত ছাত্ৰ-ছাত্ৰীসকলে কৰিবলগীয়া, লিখিবলগীয়া একো নাই। মাত্ৰ ছাত্ৰ-ছাত্ৰীসকলে ইয়াত দিয়া ধৰণে 100টা যি প্ৰশ্নৰ অনুপাতে তেওঁলোকে A, B, C, D যিকোনো এটা চাৰ্কুল ক'লা কৰিব লাগিব। উত্তৰ যিটো হয় শুদ্ধ উত্তৰ অনুপাতে প্ৰশ্নটো চাই কুৱেশ্যন বুকলেট যিটো দিয়া থাকিব, সেই কুৱেশ্যন বুকলেট চাই তাৰে শুদ্ধ উত্তৰ ইয়াতে ক'লা কৰিব লাগিব। তলত দেখা গৈছে 2টা ছিগনেচাৰৰ বক্স আছে। আগতে যোৱা বছৰ গুণোৎসৱত দেখা গৈছিলে যে ইয়াত হেডমাষ্টাৰৰ ছিগনেচাৰ আছিলে ইয়াত, কিন্তু এই বছৰ দেখা গৈছে যে নেম এণ্ড ছিগনেচাৰ অফ টিচাৰ, অৰ্থাৎ ইনভিজিলেটৰ যে থাকিব, ইনভিজিলেটৰ গৰাকীয়ে এইটো বাকচত, প্ৰথম বাকচত বাওঁফালৰ বাকচত ছিগনেচাৰ কৰিব, সম্পূৰ্ণ নাম আৰু ছিগনেচাৰ। আৰু সোঁফালৰ যিটো বাকচ আছে সেইটো যোৱা বছৰৰ দৰে একেই আছে। ইয়াতে ছিগনেচাৰ অফ এক্সটাৰ্নেল ইভালুৱেটৰ বহিৰ্মূল্যায়কগৰাকীৰ চহী হ'ব ইয়াতে। এইখিনি আছিল OMR ষ্টুডেণ্ট ইভ্যালুৱেশ্যন ফৰ্মৰ OMR শ্বীটটো কেনেকৈ পূৰণ কৰিব। এতিয়া আহিছোঁ যিটো ষ্টুডেণ্ট ইভ্যালুৱেশ্যন শ্বীট, অৰ্থাৎ প্ৰতিখন বিদ্যালয়ৰ প্ৰত্যেকজন ছাত্ৰৰ ৰিডিং, ৰাইটিং আৰু নিউমাৰেচি, লেংগুৱেজ 1ৰ ৰিডিং, ৰাইটিং, লেংগুৱেজ 2ৰ ৰিডিং, ৰাইটিং আৰু নিউমাৰেচিৰ এনেকৈ প্ৰতিটো বিভাগতে যিহেতু ইভ্যালুৱেশ্যন হ'ব, এই ইভ্যালুৱেশ্যনখিনিৰ কাৰণে এইটো ফৰ্ম ফিল আপ কৰিব লাগিব। ইয়াতে বিদ্যালয়ৰ নাম, স্কুল কোড, ইয়াত জিলা সকলো প্ৰিণ্ট কৰা থাকিব। ষ্টুডেণ্টৰ নাম এইফালে বাওঁফালে দিয়া ধৰণে ষ্টুডেণ্টৰ নেম অফ ষ্টুডেণ্ট এণ্ড কোড, ষ্টুডেণ্টৰ নাম আৰু প্ৰত্যেকজন ষ্টুডেণ্টৰ এটা নিৰ্দিষ্ট কোড আছে, ষ্টুডেণ্ট কোড, সেইবিলাকত ইয়াতে প্ৰিণ্টেড থাকিব। ইয়াত প্ৰিণ্ট কৰা শ্বীট অলৰেডি প্ৰতিখন বিদ্যালয়লৈ গৈ পাইছে গুণোৎসৱৰ কাৰণে।
এতিয়া এইটো কেনেকৈ ফিল আপ কৰিব এই সম্পৰ্কে আগতীয়াকৈ আমাৰ শিক্ষক বন্ধুসকলে এইটো চাই ৰখাটো ভাল, কাৰণ গুণোৎসৱৰ দিনা এইটো হয়তো বহুতেই হয়তো কিছু সংখ্যক শিক্ষকে বুজি নাপাবও পাৰে। সেয়েহে এইটো আগতীয়াকৈ এই ফৰ্মটো উলিয়াই চাই নিজে নিজে অলপ ট্ৰেইন আপ হৈ লোৱাটো প্ৰয়োজন, সকলোৱে চাই নিজে নিজে সচেতন হৈ লোৱাটো প্ৰয়োজন। ইয়াতে চাবলগীয়া বিষয় এইটোৱেই যে যোৱা বছৰৰ তুলনাত এই বছৰ কিছু চেঞ্জ আহিছে, সেইকাৰণে মই আলোচনা কৰিব বিচাৰিছোঁ। ইয়াতে দেখা গৈছে যে প্ৰতিজন, আমি যদি ধৰোঁ নেম অফ ষ্টুডেণ্ট, ধৰিলোঁ চন্দনা ৰায়, প্ৰথম নামটো আছে চন্দনা ৰায়। চন্দনা ৰায়ৰ যদি লেংগুৱেজ 1 ৰিডিং অৰ্থাৎ অসমীয়া ৰিডিঙৰ ইয়াত দেখা গৈছে Q1, Q2, Q3, Q4, Q5 অৰ্থাৎ 6টা বাক্য অসমীয়াৰ 5টা বাক্যৰ ৰিডিঙৰ কাৰণে যি আহিব, সেই 5টা বাক্যৰ প্ৰথম বাক্য, দ্বিতীয় বাক্য, তৃতীয়, চতুৰ্থ আৰু পঞ্চম এই 5টা বাক্যৰ কাৰণে ইয়াত নম্বৰ দিব লাগিব। যদি প্ৰথম বাক্যটো তেওঁ শুদ্ধকৈ পঢ়িছে তেন্তে 2 দিব, দ্বিতীয় বাক্যটো যদি তেওঁ খোকোজা লাগি পঢ়িছে তেন্তে 1 দিব, তৃতীয় বাক্যটো যদি খোকোজা লাগিছে ভালকৈ পঢ়িব পৰা নাই তেন্তে তাত 1 দিব Q3 তলত চন্দনা ৰায়ৰ 1ত এই চাৰ্কুলটো কলা কৰিব লাগিব। চতুৰ্থ বাক্যটো যদি তেনেকুৱাকৈ শুদ্ধকৈ ভালকৈ পঢ়িব পাৰিছে তেন্তে 2 হ'ব, ইয়াত মানে Q4ত 2 যিটো চাৰ্কুল আছে তাত কলা কৰিব লাগিব। ঠিক তেনেকুৱা ধৰণে লেংগুৱেজ 1ৰ ৰাইটিং, লেংগুৱেজ 1ৰ যি 5টা বাক্য লিখিবলৈ দিব, এইটো 6 অনৱাৰ্ডছ কৈছোঁ, 3ৰ পৰা কৈছোঁ, 3ৰ ওপৰলৈকে, ক্লাছ 3ৰ ওপৰত। এতিয়া আহিছোঁ লেংগুৱেজ 1ৰ ৰাইটিং। লেংগুৱেজ 1ৰ ৰাইটিঙৰ ক্ষেত্ৰত যিহেতু 5টা বাক্য লিখিব লাগিব, তে 5টা বাক্যত প্ৰথম বাক্যটো যদি পুৰাপুৰি শুদ্ধ হয়, সম্পূৰ্ণ শুদ্ধ হয় তেন্তে 2, এইটো 2 কলা কৰিব। আৰু যদি দ্বিতীয় বাক্যটো যদি ভুল হয়, কিছু ভুল কিছু শুদ্ধ, তেন্তে 1ত কলা কৰিব। এনেকৈ লেংগুৱেজ 2ৰ ৰিডিং আছে, আকৌ লেংগুৱেজ 2ৰ ৰাইটিং আছে, অৰ্থাৎ ইংৰাজী ৰিডিং আকৌ ৰাইটিং। তাৰপিছত আছে নিউমাৰেচিৰ 5টা প্ৰশ্ন। এই 5টা প্ৰশ্নৰ প্ৰথম প্ৰশ্নটো যদি শুদ্ধ হয় তেন্তে 2 কলা কৰিব। এইফালে নিউমাৰেচি আমাৰ সোঁফালে, একদম সোঁফালে। আৰু যদি কুৱেশ্যন নম্বৰ অৰ্থাৎ দ্বিতীয় নম্বৰ 2 নম্বৰ গণিতটো যদি আধা হৈছে, আধা হোৱা নাই, এনেকুৱা হৈছে, তেন্তে 1 চাৰ্কুলটো কলা কৰিব লাগিব, এনেকৈ কলা কৰিব লাগিব। এতিয়া আমি যদি লক্ষ্য কৰোঁ এইটোত প্ৰতিজন ছাত্ৰৰ এগেইনষ্টত, আমি প্ৰতিজন ছাত্ৰৰ বাবদ আমি যদি কলা কৰিব যাওঁ তেন্তে 25টাকৈ কলা কৰিব লাগিব। এজন ছাত্ৰৰ নামত 25টাকৈ কলা কৰিব লাগিব। সেয়েহে যিসকল বিদ্যালয়ত এনৰলমেণ্ট বেছি, ছাত্ৰ ছাত্ৰী বেছি, সেই বিদ্যালয়বোৰৰ কাৰণে এইটো এটা সমস্যা স্বৰূপ দেখা গৈছে। এজন ছাত্ৰৰ যিহেতু 25টা, কিছুমান বিদ্যালয়ত এনেকুৱা আছে যে 500 ছাত্ৰ ছাত্ৰী আছে, 500 ছাত্ৰ ছাত্ৰী বা তাতোকৈ অধিক। মই নিজে প্ৰত্যক্ষ কৰা অনুসৰি 900ৰ ওপৰত, 6 to 9, 900ৰ ওপৰত ছাত্ৰ ছাত্ৰী আছে। তেনেকুৱা বিদ্যালয়ৰ ক্ষেত্ৰত এইটো বিৰাট সমস্যা এটা উদ্ভৱ হোৱাৰ সম্ভাৱনা আছে। সেয়েহে যিসকল বিদ্যালয়ত এনেকুৱা অধিক সংখ্যক ছাত্ৰ ছাত্ৰী আছে, সেই বিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষকেই এই OMR শ্বীটটো, এই শ্বীটটো ষ্টুডেণ্ট ইভালুৱেশ্যন শ্বীটটো চাই পেলাই কলা কৰাৰ ধৰণবিলাক জানি ৰখাটো নিশ্চিতভাৱেই প্ৰয়োজন। আৰু যিসকলে হয়তো শিক্ষকে কলা কৰাত অলপ মানে অসুবিধা পায়, চকুৰ প্ৰব্লেমো থাকে, তেওঁলোকৰ কাৰণে এইটো যথেষ্ট সমস্যাৰ সৃষ্টি হ'ব। সেয়েহে ইয়াত যিহেতু ভুল হ'লে শুধৰণি কৰাৰ সুবিধা নাই, সেয়েহে এইটো খুব সাৱধানতাৰে কৰিব লাগিব। মই পুনৰাই কৈছোঁ বন্ধুসকল যে ইয়াত এজন ছাত্ৰৰ এগেইনষ্টত এইবাৰ 25টা ঘৰ কলা কৰিব লাগিব। সেয়েহে এইটো এটা খুব সমস্যা, এইটো খুব সন্তৰ্পণে, খুব সাৱধানতাৰে আৰু খুব তাড়াতাড়িও কৰিব লাগিব, নহ'লে বহু ৰাতিলৈকে এইটো কাম কৰি থাকিব লগা হ'ব। সেয়েহে আজিলৈ সামৰিছোঁ বন্ধুসকল যে আজি 2টা OMR শ্বীট ফিল আপ কৰাৰ কথাটো কেনেকৈ কৰিব সেই সম্পৰ্কে কিছু আলোচনা আগবঢ়ালোঁ। এইখিনিতে মোৰ ভিডিঅ' সমাপ্ত কৰিব বিচাৰিছোঁ। ধন্যবাদ।